সকলোৱে কি খবৰ? তো আমি গৈ আছোঁ এটা ট্ৰিপত আৰু ট্ৰিপটো হৈছে নাগালেণ্ডলৈকে আৰু নাগালেণ্ডৰ জুকো ভেলী যাম। তো আমাৰ লগত আহিছে বৰ্তমান এইফালে তপন আৰু এইফালে আহিছে অম্লান, নমস্কাৰ, আৰু এইফালে আহিছে অমৃত। আৰু দেখিছে সিহঁতৰ লুককেইটা বহুত বেছি ধুনীয়া হৈ আহিছে। আৰু আমি এতিয়া বৰ্তমান আছোঁ ফেৰীত। ব্লগটো ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই, ফেৰীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু যিহেতু নাৱত আছোঁ ন, গতিকে অকণ ভিউটো আপোনাৰ লগত দেখাই দিবলৈ আহিছোঁ। এইখন চাওক মাজুলীখন ধুনীয়া দেই, দেখিলে। আৰু এইফালে আমাৰ ভাই কেনেকুৱা লাগিছে ফিল্ডটো ক? আছিলোঁ আমাৰ অমিতাৰ লগৰ ল'ৰাটো ৰুমলৈ। আৰু তাৰপিছত আমি এতিয়া মৰিয়নিলৈকে, মৰিয়নিৰ পৰা ট্ৰেইন আছে। এতিয়া আমি আছোঁ বৰষ চাৰিআলি। মৰিয়নিলৈ প্ৰায় 15 কিলোমিটাৰমান হয়। এইফালে চাওঁ অম্লান গৈ আছে। তো অলপ অলপ বৰষুণ দিছে, ভাল লাগিছে। ইয়াত তপন তো আৰু সোমাইছিলোঁ তাৰ ৰুমত দিছিলোঁ। নামটো কৈছিলে অৰ্ণৱটো, অৰ্ণৱক থেংক ইউ যদি ভিডিঅ'টো পায়। গ'লে সি ধুনীয়াকৈ আমাক ৰুমত ৰাখিলে বহুতেই। আৰু এতিয়া চাওক ৰাতি 9টা বজাত যোৰহাটখন এনেকুৱা হৈ থাকে বোৱা চাৰিআলিখন। আৰু এইফালে অম্লানে মই অকণ ওলাই আহিছোঁ এইফালে। তো এইখন আছে ট্ৰেইনৰ এইখন, আৰু আমাৰ ট্ৰেইনখন আছে এইখন 23টা 6 আছে বিবেক এক্সপ্ৰেছ। আমি বিবেক এক্সপ্ৰেছত যাম একেবাৰে লাষ্টখনত। তো এইটো হৈছে মৰিয়নি ট্ৰেইন ষ্টেচন। ট্ৰেইনখন আহিলে অলৰেডি। তো চিটত বহি ল'লোঁ। আৰু এইফালে দেখিছে মই মাজৰ চিটত বহিছোঁ। এইফালে আমাৰ চাপৰি দেখিছে নাই? ঐ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কেনেকুৱা? ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এইটো আমাৰ সংকল্প, বহুত ব্যস্ত দেই ল'ৰাটো। বাজিছে 2টা আৰু আমি পাইছোঁ বৰ্তমান ডিমাপুৰ ষ্টেচন। আৰু এইফালে মোৰ এতিয়া লগৰকেইটাক নমাই দিলোঁ। আৰু অলপ অলপ বৰষুণ দি আছে। এইফালে তো আমাৰ অম্লান। তো এতিয়া অলপ কেমেৰা কোৱালিটি ভাল নাপাব, কাৰণ বৰষুণ বহুত বেছি দি আছে। চ' গতিকে এতিয়া গৈ থাকিব লাগিব গাড়ীৰ কাৰণে। বৰ্তমান এখন ইকো ভাড়া কৰা হৈছে আৰু এইফালে বেগ তুলি আছে বৰ্তমান। এইফালে পিছত বহিছে অম্লান আৰু এইফালে এইটো তপন উঠিবলৈ ট্ৰাই কৰি আছে। সংকল্প মোৰ কাষত বহিছে। তো আগত যাব নীলনয়ন দা আৰু ট্ৰেইন ভৰাই লৈছে। বেগ বহুত ডাঙৰ ডাঙৰ বেগ, মোৰ বেগটো অলপ সৰু হয় বাৰু। আৰু সেইফালে বেগকেইটা বহুত ডাঙৰ, এইকেইটা বেগ। মানুহ যিহেতু 6জন আৰু ইকোখন 7জন যাব পাৰে, গতিকে অলপ কমফৰ্ট দি যাব পাৰিম বাৰু। চাই থাকিব, ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। আৰু এতিয়া বৰ্তমান বাজিছে 2টা। কহিমা পাওঁতে হয়তো লাগি যাব চাগে 4টা 4:30মান লাগিব। তো মই যিহেতু আগতে আহি পোৱা নাই, তো গম নাপায় ভালকৈ। তো এপত চামতে সেইটোৱে 2 ঘণ্টা 2.5 ঘণ্টামান লাগে। তো আমি গম পালে নাগালেণ্ড পালোঁহি। আৰু ইয়াত অলপ ৰোৱা হৈছে, মানে কিবা লেণ্ডশ্লাইড পৰিছে আগত, মানে গাড়ীখন ৰখাই দিছে। তো যাব নোৱাৰি। চ' সেইফালৰ পৰা গাড়ী আহিব লাগিব, তেতিয়াহে মানে আমাক যাবলৈ দিব। আৰু এইফালে কুলকুলা ফটোখন ব্যস্ত, এইফালে অম্লান অমৃত চব ফটোখন ব্যস্ত। আৰু এতিয়া প্ৰায় বাজিছে 3টা আৰু এতিয়া বৰষুণো দি আছে পূৰা। আৰু নাগালেণ্ডলৈ আহিছোঁ বুলি ক'লে বৰষুণটো পাবই, কাৰণ নাগালেণ্ডত কেতিয়া ক'ত বৰষুণ আহি যায় কোনো পাত্তা নাপায়। আৰু আমাৰ গাড়ীখন সেইখন বৰ্তমান আমি এখন ইকো ভাড়া কৰিছোঁ। আৰু এইখন গাড়ীখন আমাৰখন। তপন কেনেকুৱা লাগিছে? এনেকুৱা জ্বালাটো পালে বিৰাট বেয়া লাগে আকৌ ন? লিহে গৈছিলে পানীটোতে পৰি আছে পুৰা বৰষুণ মানে ওপৰত। ভাল খোজকাঢ়িবা। 1500 টকা তেল হৈ যায়। সেইবিলাকো উঠাইছে নে ভিডিঅ'? যিটো উঠাই 3টা বজাত 3টা বজাত বিস্কুট খাইছে। এতিয়া গেজু কোনোবাই কৰিলে। ট্ৰেইনত আমি বিস্কুট আকৌ ভগাই খাইছোঁ 3টাই। এতিয়া গেজু কোনে কৰিছে তুমি নিজে ভাবা। অম্লান কি খবৰ? অৱস্থা পাতি ভালেই এনে আৰ্থিকভাৱে এনে সবলো হৈছে নহয়? সবলো হৈছে নহয়? ঠিক আছে, টকা 500 দিবা আজি। আৰু এইটো ষ্টেটাছ লগালে 3টা বজাত ষ্টেটাছ লগাইছে। কোনে চাব 3টা বজাত ষ্টেটাছ কওঁ তই?
আৰু লাইট মানে মোবাইলৰ ফ্লেছটো জ্বলোৱা নাই কাৰণ মানে ড্ৰাইভাৰ চলোৱা কিবা প্ৰব্লেম হয় সেইকাৰণে দিছ ইজ কহিমা পাহাৰৰ ওপৰত ঘৰ ৱাও হোৱাট এ ভিউ বৰ্তমান আমি পালোঁ এতিয়া কহিমা আৰু কহিমাখনৰ অকণমান গাড়ীখন ৰখাই দিবলৈ কৈছোঁ যিহেতু কহিমাখন একবাৰ ভিউটো চাওঁগৈ গোটেই ঘৰ এইটো চাইড গোটেই ঘৰ 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 কি মজা লাগিছে মানে গোটেই এফালে ওপৰত ঘৰ তলত ঘৰ আপোনাৰ কেনেকুৱা লাগিছে ভিউটো এইটো ঐ অমৃত কেনেকুৱা লাগিছে ভিউটো এইটো মজা ভিউ অলপ ঠাণ্ডা পৰিছে বহুত মানে বহুত ঠাণ্ডা আমাৰ তাতে এতিয়া বৰ্তমান গৰমে পৰিছে ইয়াত ঠাণ্ডা আৰু এইটো চাওক ইয়াতে তেওঁলোকৰ ছবি আঁকি থৈছে তো বহুত বেছি মজা লাগিছে ভিউটো মানে কি ক'ম মানে কি মজা ভিউ আৰু ওপৰত চাওক এইফালে গছ আছে আৰু সেইফালে দিছে গোটেই পাহাৰ গোটেই কি মজা ভিউ কি মজা আমি আহি আছিলোঁ লেণ্ডশ্লাইড হ'ল চাওক এইফালে গোটেই পানী মানে আগত ৰাস্তাটো খহি গুচি গ'ল মানে তো আৰু এইবিলাক গোটেই ইণ্ডিয়ান আৰ্মি আহি আছিলে এইবিলাক চব গোটেই আৰ্মি গাড়ী এইবিলাক চব ইণ্ডিয়ান আৰ্মি গাড়ী এইবিলাক বৰ্ডাৰ মণিপুৰ বৰ্ডাৰ গৈ আছিলে আৰু চব গাড়ী ব্লক হৈ গ'ল আমাৰ সেই ইক'খন সি তাত থাকিলে আৰু পূৰা ব্লক হৈ গৈছে আমি চাবলৈ আৰু পূৰা বৰষুণ গোটেই গাড়ী জাম হৈ গ'ল ট্ৰাক সেইফালে আৰু মানে মই বৰ্তমান আহি আছোঁ চাবলৈ তো বৰ্তমান ইয়াতে দেখিছে গোটেই জাম গোটেই গাড়ীত জাম লাগি গ'ল লেণ্ডশ্লাইড বহুত বেয়াকৈ হৈছে যে ৱাটাৰফল ৱাও এইফালে দেখিছে তো আমি এতিয়া বৰ্তমান জাখামাত আছোঁ আৰু জাখামাত বৰ্তমান মানে এইটো অৱস্থা দেখিছে তো পাহাৰীয়া এলেকাত ফুৰিবলৈ ইমান সহজ নহয় আৰু দেখিছে গোটেই খহি অৱস্থা নাই এতিয়া গোটেই ৰাস্তা ব্লক এতিয়া কেনেকৈ যাম আমি ভাবি আছোঁ তো ফচি গৈছোঁ বহুত বেয়াকৈ এইটো অৱস্থাত আৰু এনেকৈ পানী আহি থাকে আচলতে এনেকৈ পানী আহি থাকে আৰু পানীটোৰ কাৰণে গোটেই বস্তু খহি গুচি গ'ল যিহেতু লেণ্ডশ্লাইড হৈ গ'ল গোটেই পাহাৰ খহি গ'ল দেখিছে গোটেই পাহাৰটো খহি গুচি গ'ল গোটেই পাহাৰটো খহি গুচি যোৱাৰ কাৰণে আমি এতিয়া এইফালে আহিবলগীয়া হৈছে আৰু এইফালে চব গোটেই পানী আৰু এইটো বহুত ৰিস্কি হয় আৰু আমি এতিয়া বহুত খুপি আহিছোঁ যিহেতু মই ক্ৰক্স কিনি আহিছোঁ বৰ্তমান টচ বহুত শ্লিপ কৰে আৰু মই যিটো টচ আনিলোঁ টচটো তলটো অলপ ক্ষয় গৈ আছে সেইকাৰণে আৰু শ্লিপ কৰিবৰ কাৰণে মই ক্ৰক্সটো কিনি আহিছোঁ আৰু লাহে লাহে মই প্ৰায় বনেদি খোজকাঢ়িছে বন আছে মই বনেদি খোজকাঢ়িছোঁ যাতে মই শ্লিপ কৰি নাযাওঁ আৰু মোৰ লগৰকেইটা আগেদি গৈ আছে সিহঁতি লাহে লাহে ধৰি তলটো যিহেতু ফ্ল'ৰ পটককৈ শ্লিপ নকৰিব চাগে আমি লাহে লাহে গৈ আছোঁ তপনে চব হাৱা চেনেল পিন্ধি আহিছে অফ ৰোড কৰিব যে হাৱা চেনেলে আৰু কি অৱস্থা হৈছে আহি এখন শাস্তি আহি নাগালেণ্ডত অফ ৰোড কৰিব এতিয়া মানে আমাৰ গাড়ীখন য'লৈকে গৈছিলে মানে য'লৈকে গ'লহেঁতেন তাৰপৰা আমাক প্ৰায় 2 কিলোমিটাৰ মানে আগত নমাই দিলে আমি এতিয়া 2 কিলোমিটাৰ খোজকাঢ়িব লাগিব আমি 2 কিলোমিটাৰ মানে বেছিকৈ খোজকাঢ়িব লাগিব আৰু এয়া দেখিছেনে গোটেই প্ৰব্লেম হৈছে আৰু এতিয়া মূৰ পাল আৰু এইফালে গোটেই বোকা চাবা আৰু এইফালে গোটেই পানী বৈ আহিছে আৰু আমি এতিয়া এইফালে আছোঁ বৰ্তমান আৰু আমি আহি থকা ৰাস্তাটো সেইটো সেই পাহাৰৰ মাজে মাজে সেই ট্ৰাক দিছেনে সেইগাল আমি তাত আছিলোঁ বৰ্তমান সেইগাল গাড়ী আৰু ইমান ওখ পাহাৰ আৰু লেণ্ডশ্লাইডটো হ'বই ন চ' মজা এক্সপ্ল'ৰ এইটো এটা কপালখন অকণ ভাল যোদ্ধা আহি আছিলে তো এজন দাদা আহিছিলে তো আমি এতিয়া গাড়ীত গুচি যাম মানে গাড়ীখন পালোঁ ভালেই হ'লে আমি এতিয়া ট্ৰেকিং পইণ্টলৈকে এটলিষ্ট গাড়ীখনত যাব পাৰিম তাৰপিছততো ট্ৰেকিং কৰিব লাগিবই যিহেতু সিহঁতে মজা লাগিব এইটো এতিয়া মানে ফিল্ডটো পাই যাম ধুনীয়াকৈ এইবোৰ চব পাহাৰবোৰ চাওকচোন তেনেকৈ ধৰি গোটেই বোকা মানে কোনটো লগত মানে আহি মানে ৰাস্তা ব্লক কৰি দিয়ে মানে এনেকৈ হিচাপ নাই কৰি কিন্তু আগত ট্ৰাক ৰৈ আছে দিছে মানে ট্ৰাকৰ চকা বেয়া হ'ল চকা ভাল কৰি আছে এজনে আৰু এই আহিছে আৰু আমাৰ ৰাস্তা চাওক দুকোবেলি অহা ৰাস্তা আহি গ'লোঁ
গ'লোঁ জুকো ভেলি মেইন পইণ্টটো আৰু ইয়াতে নীলনদাই টিকেট কাটিব গৈছে মানে এইটো টিকেট এণ্ট্ৰি পইণ্ট আৰু এইফালে অমলান ৰাস্তা কিন্তু মানিব লাগিব এইটো আমি এইটো ৰাস্তা দি আৰু এইটো ৰাস্তা দিছে এইটো ৰাস্তাত গাড়ী এখন গাড়ী মানে ইয়াত এনেকুৱা গাড়ীহে উঠে মানে জি টি গাড়ী নুঠে ইয়াত মানে ইয়াতে 4x4 গাড়ী বা এনেকৈ যিবোৰ আপোনাৰ মহেন্দ্ৰ যিবোৰ বলেৰ' পিক আপ বা য়োদ্ধা এনেকুৱা গাড়ীবোৰ উঠে চ' এনেকুৱা গাড়ী ল'ব লাগে আৰু এইফালে গোটেই পাহাৰ চবতে বৰ্তমান আহি পাই গ'লোহি ট্ৰেকিং পইণ্টটো য'ত আমি খোজকাঢ়িব লাগিব আৰু এইটো দেখিছে ইয়াৰ আগৰ পৰা গাড়ী নাযায় আমিতো খোজকাঢ়িব লাগিব কুলকুলা আগবাঢ়িলে আৰু এইফালে আমাৰ পাৰ্টি আহি গ'ল এইখনলৈকে গাড়ী আহে তাৰপিছত এইখনৰ পৰা খোজকাঢ়িব লাগে তো এতিয়া আমি খোজকাঢ়িম আৰু লাঠি চাঠি লৈ ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া খোজকাঢ়িম পূৰা সেইখন পূৰা মজা লাগিব আৰু চলো আৰু গাড়ী আহি থাকোঁতে এটা ধুনীয়া ৱাটাৰফল দেখিছোঁ কি ধুনীয়া ৱাটাৰফল চাওক এইটো মানে আমি তাৰ ওপৰলৈকে যাম কিন্তু সেইটো এটা ৱাটাৰফল আৰু ইয়াত পানীটো খাই দিব পাৰে আপোনালোকে কোনো মানে টেনশ্যন নাই একদম পূৰা মজা খাই দিব পাৰে একদম পূৰা চাফা একদম মানে যিটো শিলেদি অহা পানী ন গতিকে চাফাই হ'ব ন আৰু মোক চবতছে হাৰাশাস্তি কৰিছে এই কেম্পটো মানে ইমান গধুৰ ন এটা দায়িত্বটো মোৰ পৰিলে কেম্পটো ওপৰলৈ নিয়ে চ' আহি আছোঁ আৰু একেবাৰে শেষত মই ওপৰত সিহঁতি গৈ আছে বৰ্তমান কুলকুলাহঁত অলপ তলত মই অলপ আগবাঢ়িছোঁ এইবাৰ সিহঁতি এনেকৈ তলত আহিছে এনেকৈ আছোঁ এইটো ৰাস্তা দিছে এইটো ৰাস্তা এনেকৈ হৈ এনেকৈ এই হাবি দি যাব লাগে এনেকৈ তো সেইটোৱে হৈছে জুকো ভেলি ৰাস্তা সেইটো মানে বিশ্ব মানে কি সেইটো ৰাস্তা তো জাখামাটো হেনো আৰু বেয়া ইয়াতকো চাওক এনেকৈ হাবি দি গৈ থাকিব লাগে বলক গৈ থাকোঁ সেইফালে চব গোটেই হাবি এনেকৈ হাবি দি আহি আছোঁ আৰু উপায় নাই পানী বটল অনা নাই কাৰণ পানী বটল আনিলে আৰু গধুৰ হ'ব গতিকে নিজৰ পানী খাই গৈ আছোঁ মই মাই গড এনেকৈ যে দেখিছে ৰাস্তাটো শিলৰ ৰাস্তাটো দেখিছে এনেকৈ ওপৰলৈ তাকো সমান নহয় এনেকৈ ওপৰলৈ গৈ থাকিব লাগে আৰু এতিয়া মানুহ কেইজনমান মানে লগ পাই গৈছোঁ মানে সিহঁতি ৰিটাৰ্ণ আহিছে সিহঁতক সুধিলে কিমান যাব লাগিব কৈছে পূৰা 5 ঘণ্টা আৰু জেগা চাওকচোন সেইটো শিল দিছেনে ক'ত ভৰি দি যাব মানে বহুত অলপ ৰিস্কি আছে বাৰু নোহোৱা নহয় চ' লাহে লাহে যাব লাগিব ধৰি মেলি হ'লেও পাহাৰত তো ভিডিঅ' বনাব নাই চব টাইমতে চ' মই জাৰ্ণিটো ইমান ভিডিঅ' পৰা নবনাওঁ সেইটোৱেই কাফি আৰু তাত যেতিয়া জুকো পামগৈ হেলি তেতিয়া আপোনালোকক ভিডিঅ'টো দিম বহুত বেছি ফুপাইছোঁ দেই পূৰা ফুপাইছোঁ বহুত বৰ্তমান আহি পাই গ'লোঁ সেই জুকো ভেলি দিছে আৰু ফুলি আছে অলপ আৰু ইয়াৰ মাজে মাজে ৰাস্তা আৰু মোৰ লগত দাদা এজন আহিছে এইফালে তো ৰাস্তাটো অলপ বেয়া মাজে মাজে বাট ভিউ মজা কি মজা প্লেচ ৱাও চবে ফুলি আছে তো এনেকৈ এতিয়া গৈ থাকিম আগলৈ আৰু আছে অলপ 5 কিলোমিটাৰমান আছে য'ত আপোনাৰ ধৰক গেষ্ট হাউচ আছে বা কেম্প আছে তালৈ আৰু 5 কিলোমিটাৰমান আছে এইটো কি মজা নাইচ পানী বৈ আছে কি মজা গাইছ সেই তাৰ ওপৰৰ পৰা নামি আহিছোঁ তললৈ আকৌ এনেকৈ ওপৰলৈ উঠিব লাগিব আৰু একদম চক পূৰা মাজৰ এইটো ৰাস্তা দি আহি আছোঁ সেইটো চক গোটেই হাবি আৰু সেইফালে চক সেইফালে গোটেই হাবি গোটেই মাজত আছোঁ মই তো লগৰখিনি ক'ত আছে গম নাপাওঁ বহুত পিছত আছে আহিবই পৰা নাই তাহাঁতি মই আহি আছোঁ আগত আৰু মোৰ লগত আহি থকা দাদা 3জনো বহুত পিছত ৰৈ গ'ল আহি আছোঁ আৰু মোৰ বহুত বেছি ভোকো লাগিছে বাৰু এতিয়া কিন্তু বিস্কুট পেকত থাকিলে আৰু এতিয়া মানে জেগাটো মানে বহুত বোকা একদম পূৰা ৰিয়েলিটি দেখাইছোঁ এয়া অৱস্থা ৰেইনকোট অৱস্থা এয়া চেণ্ডেলৰ অৱস্থা এয়া যদি কেনেবাকৈ মই জোতা পিন্ধি আহিলোহেঁতেন ন মোজা চোতা পিন্ধি গেলি গ'লহেঁতেন মানে গাইছ চ' সেইকাৰণে মই একদম ৰিয়েলিটি দেখাইছোঁ যদি জুকো ভেলি আহিম বুলি ভাবিছে 100 বাৰ ভাবক যদি পাৰিম বুলি ভাবিছে তেতিয়া হওক যদি নোৱাৰিম বুলি ভাবিছে নাই কেতিয়াও নাহিব তো সেয়া দেখিছে ভিউ ধুনীয়া ভিউ তাগৰা ভিউ আল্টিমেট ভিউ পাহাৰ
যিমানে আগলৈ গৈ আছোঁ কষ্ট হৈ আছে, কিন্তু ভিউ মজা পাই গৈ আছোঁ। আৰু এই দেখিছে মোৰ লগৰ কেইজন ক'ত থাকিল নাজানো, দাদা কেইজন লগত আহিছোঁ, এইকেইজন গুৱাহাটীৰ হয়। আৰু মজা লাগিছে। বৰ্তমানতো আমি আহি পাই গৈছোঁহি আৰু পাইছোঁহি কিজানি এই তাতে এটা ঘৰ আছে, আৰু এই ঘৰটোৱে হ'ব কিজানি লাষ্ট পইণ্ট। আৰু মইতো বহুত আগবাঢ়ি গ'লোঁ দাদা কেইজনৰ লগত, আৰু আমাৰ লগত অহা কেইজন এই তাতে আছে চক তাতে। আৰু এই গোটেই পাহাৰখন আমি বগাই আহিছোঁ, এই এনেকুৱা এটা ৰাস্তা গলি, এনেকুৱা এটা গলি ৰাস্তা দি গোটেই পাহাৰখন বগাই আহিছোঁ তাৰ পৰা তালৈ। জুম কৰি দিছোঁ মই দেখা গোটেই পাহাৰ। এইটো যিটো আঁচ দেখিছে আপোনালোকে, এইটো যিটো আঁচ দেখিছে ন, এই আঁচটো দি মানে এইটো এটা ৰাস্তা তাদি আহিছোঁ। এইটো মোৰ লগৰকেইটা সেইকেইটা আহি আছে, বহুত দূৰত আছে এইকেইটা। পুৱাৰ আগে এপাক ভিউটো চাওক, ৱাও হোৱাট এ ভিউ। পুৰা 5 ঘণ্টাৰ পিছত সেইটো গেষ্ট হাউচটো পাইছোঁহি। আৰু সেই কুলকুল আৰু মৰা পাইছোঁ, বাকীকেইটা ক'ত আছে হিচাপে নাই। এতিয়াও সিহঁতি আৰু এঘণ্টামান আহিব লাগিব চাগে। চোলা কাপোৰৰ অৱস্থা চাওক, বোকা চকুলৈকে ৰেইনকোটৰ। আৰু এইবোৰ কেম্প থাকিলে ইয়াতে থাকিব পাৰে চবেই। সেইটো দিয়ক দে, বাই বাই। নেক্সট ভিডিঅ' এটা লগ পাম। বহুত ভাগৰ লাগিছে।